বিজনী বিধানসভা সমষ্টিৰ BPF দলৰ পৰা আমি এটোই ক'ব খুজিছোঁ অহা 9 তাৰিখ যেটো নিৰ্বাচন হ'বলৈ গৈ আছে তাতে আমি বিজনী বিধানসভাত আমাৰ BPF দলৰ পৰা আমি প্ৰাৰ্থিত্ব দিয়াটো আমি বিচাৰিছোঁ গতিকে আমি আজি 3টা ব্লক যেনে মানাস চেৰপাং ব্লক তৰিবাৰী ব্লক সুবাইজাৰ ব্লকৰ লগতে আমি 28টা প্ৰাইমাৰী BPF কমিটিৰ একেলগে আমি স্বাক্ষৰিত কৰি পেলাই এখন মেমৰেণ্ডাম আমাৰ মাননীয় চিফ তথা আমাৰ BPF দলৰ মুৰব্বী শ্ৰীযুত হাগ্ৰামা মহলী ছাৰলৈ আমি এটা মেমৰেণ্ডাম দিছোঁ গতিকে এই মেমৰেণ্ডামখন ছাৰে যেন আমাৰ প্ৰতি মৰম কৰি আমাৰ বিজনী LACত আমাৰ BPF দলৰে যেন কেণ্ডিডেট অতি সোনকালে আমাৰ 20 তাৰিখৰ ভিতৰত যেন আমাৰ কেণ্ডিডেটটো ছাৰে যেন দিয়ে তাকে আমি অনুৰোধ কৰিছোঁ ছাৰলৈ আৰু আমি এইটোই বিচাৰিছোঁ আমাৰ BPF দলৰ যেহেতু আমাৰ সমষ্টিৰ অন্তৰ্গত 4জন MCLA থাকে বৰ্তমান নতুন সমষ্টি যেটো ডেলিমিনেশ্যন হোৱাৰ পিছত যেনে মানাস চেৰপাং ব্লক সমষ্টি আৰু থৰিবাৰী সমষ্টি সুবাইজাৰ সমষ্টি আৰু সিডলিৰ নিচিমা সমষ্টিৰ এটা পাৰ্ট মিলি পেলাই 28টা BCDC কমিটি আছে তাৰে সৰহসংখ্যক আমাৰ BPF দলৰে সাপোৰ্টাৰ আছে যোৱা BDC ইলেকশ্যনত আমি 3জন MCLA পাবলৈ সক্ষম হৈছোঁ ইয়াৰ ভিতৰতে এজন আমাৰ EM আছে লগতে আমি বিপুল ভোটত আমি তেওঁলোকক জিকাবলৈ সক্ষম হৈছিলোঁ আৰু এই অনুপাতে আমাৰ এইবেলি বিধানসভা সমষ্টিত আমি 50%ৰ বেছি আমি ভোট পাবলৈ আমি সক্ষম হ'ম যিমান পল হ'ব ইয়াৰ ভিতৰতে আমি 50% বেছি আমি পাম আজি বিজনী সমষ্টিৰ পৰা 3খন ব্লকৰ একেলগ হৈ পেলাই পেৰেণ্টছ বডি ওমেন্স আৰু ইউথ এই 3খন ব্লকৰ মানে 28টা প্ৰাইমাৰী একেলগে আমি আজি বৰতলা দেৱীতলাত গৈছোঁ ছাৰক লগ ধৰি পেলাই তাতে আমি এটা মেমৰেণ্ডাম দি আহিছোঁ ছাৰে যেন আমাৰ মাননীয় আমাৰ BDCৰ প্ৰধান মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ ওচৰত আমি এই মেমৰেণ্ডামটো দিছোঁ আৰু এই মেমৰেণ্ডাম দিয়াৰ কাৰণটো হৈছে আমাৰ ৰাইজে BPF দলৰ ৰাইজে মানে আমাৰ BPFৰ পৰাই মানে সদস্যটো পাবৰ কাৰণে বিচাৰিছে গতিকে আমি ছাৰক অনুৰোধ কৰিছোঁ এই প্ৰেছ মিটৰ মাধ্যমেৰে যাতে ছাৰে আমাক BPF দলৰ পৰা সদস্যটো দি আমাৰ BPF দলটো যাতে আমি মানে ৰক্ষা কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু আমি আমাৰ ওপৰত মানে পাব্লিকৰ পৰা ইমান প্ৰেছাৰ আহি আছে মানে BPF দলৰ পৰা আমাক সদস্যটো লাগিবই বুলি প্ৰেছাৰটো আহি আছে গতিকে এই যে মুৰব্বী আমি ব্লকৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰীবিলাকৰ ওপৰত এই প্ৰেছাৰটো অহাৰ কাৰণে